প্ৰথমে মই সকলোলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ এই ছুপাৰহিট এনি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আহক আজি পাঠ পৰিকল্পনা কেনেকৈ তৈয়াৰ কৰিব তাৰ দ্বিতীয় ভাগ, বিশেষকৈ আজি NIOSৰ পাঠ পৰিকল্পনা কেনেকৈ প্ৰস্তুত কৰিব তাক আমি বিতংকৈ আলোচনা কৰোঁ। ইয়াত আগৰ ধৰণে আপুনি উল্লেখ কৰিব চিনাক্তকৰণ তথ্য, শিক্ষকৰ নাম, তাৰিখ, শ্ৰেণী পঞ্চম, সময় 40 মিনিট, বিষয় পৰিৱেশ, পাঠৰ নাম স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা, ইয়াত লিখিব আপোনাৰ বিদ্যালয়ৰ নাম। নেক্সট যাওঁ প্ৰথম পৰ্যায়ত শ্ৰেণীকোঠা উপযুক্তভাৱে সজাই তোলা। ইয়াত শ্ৰেণীকোঠাত শিক্ষকে হাঁহিমুখে প্ৰৱেশ কৰি সম্ভাষণ জনাব। ছাত্ৰ ছাত্ৰীসকলেও সম্ভাষণ জনাব। শিক্ষকে প্ৰয়োজন সাপেক্ষে শ্ৰেণীকোঠা শৃংখলিত কৰিব। 2 নম্বৰত আছে সাধাৰণ উদ্দেশ্য। স্বাধীনতা আন্দোলনত অসমৰ লোকসকলে কেনেদৰে ভাগ লৈছিল সেই বিষয়ে জানিব। 3 নম্বৰ শিক্ষণ সঁজুলি, চক, ডাষ্টাৰ, ব্লেকবোৰ্ড ইত্যাদি। 4 নম্বৰত আহিব প্ৰশিক্ষণ পদ্ধতি, কেনেধৰণে আমি শিক্ষা দিম। আলোচনা আৰু ব্যাখ্যা পদ্ধতি, 5 নম্বৰ আছে বিশেষ উদ্দেশ্য। 1 নম্বৰ ব্ৰিটিছৰ বিৰুদ্ধে কিয় আন্দোলন কৰিছিল বুজি পোৱা। 2 নম্বৰ সেই আন্দোলনত কোন কোন শ্বহীদ হৈছিল তাক জনা। 3 নম্বৰ আন্দোলনৰ ঘটনাসমূহ জনা। নেক্সট যাওঁ এতিয়া দ্বিতীয় পৰ্যায়লৈ। পূৰ্বজ্ঞান পৰীক্ষা, শিক্ষকে এজনে ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ আগত তেখেতলোকৰ পূৰ্বজ্ঞান পৰীক্ষা কৰিব। এইখিনিত আছে শিক্ষকে ছাত্ৰ ছাত্ৰীক কিছুমান প্ৰশ্ন সুধিব, যেনে এসময়ত আমাৰ দেশত ইংৰাজসকলে শাসন কৰিছিল, তোমালোকে জানানে? 2 নম্বৰ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা অসমৰ মণিৰাম দেৱান, কনকলতা বৰুৱা আদিৰ নাম শুনিছানে? মতলব মানে হৈছে মটিভেশ্যন। শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক ভাৰতৰ সামাজিক সাংস্কৃতিক সমিলমিলৰ কথা উনুকিয়াই পাঠৰ প্ৰতি আকৰ্ষিত কৰিব। আছে পাঠ ঘোষণা বা বিষয়টো ঘোষণা। ইয়াৰ পিছতে শিক্ষকে ক'ব যে আজি আমি স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা নামৰ পাঠটি আলোচনা কৰিম বুলি কৈ বৰ্ডত লিখি দিব। আগবাঢ়ো। এইখিনিত আছে দ্বিতীয় পৰ্যায়তে স্তৰ, বিশেষ উদ্দেশ্য, শিক্ষণীয় বিষয়সমূহ, শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থী কাৰ্যাৱলী আৰু মূল্যায়ন বা ফলাফল। বিশেষ উদ্দেশ্যত স্বাধীনতা সংগ্ৰামত ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকসকলৰ লগতে অসমৰ লোকসকলে কেনেদৰে অংশগ্ৰহণ কৰিছিল তাৰ বিষয়ে বহলভাৱে জনা। শিক্ষণীয় বিষয়সমূহ, কি পৰিস্থিতিত পৰি অসমৰ লোকসকলে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ বাবে যুদ্ধ কৰিব লগা হ'ল তাৰ বিভিন্ন কাৰণসমূহ। শিক্ষকৰ কাৰ্য, শিক্ষকে কি কৰিব? শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক পাণ্ডৱ সন্ধিৰ জৰিয়তে অসমখন ইংৰাজৰ হাতলৈ যোৱা আৰু অসমৰ লোকসকলে পিছলৈ যান্ত্ৰণা ভোগ কৰা তাৰ ফলত স্বাধীনতাৰ হকে অসমীয়া মানুহে কৰা বিদ্ৰোহৰ ব্যাখ্যা কৰিব। শিক্ষাৰ্থী কাৰ্য, ছাত্ৰ ছাত্ৰীসকলে মন দি শুনিব, প্ৰয়োজন সাপেক্ষে প্ৰশ্নও কৰিব। মূল্যায়ন, বিভিন্ন ঘটনাৰ বিষয়ে জ্ঞান লাভ। নেক্সট আকৌ দ্বিতীয় পৰ্যায়তে থাকিব বিশেষ উদ্দেশ্যসমূহ, বিভিন্ন সময়ত সৃষ্টি হোৱা বিদ্ৰোহসমূহৰ নেতৃত্ব বহন কৰা লোকসকলৰ বিষয়ে জনা, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জন্মা। শিক্ষণীয় বিষয়সমূহ, বিভিন্ন বিদ্ৰোহ যেনে চিপাহী বিদ্ৰোহ, ফুলগুৰিত হোৱা পথৰুঘাটৰ কৃষক বিদ্ৰোহ আদিৰ বিষয়ে আৰু বিভিন্ন সময়ত অসমৰ লোকসকলে অনুষ্ঠিত কৰা ৰাইচমেল, অসহযোগ আন্দোলন আদি। শিক্ষকৰ কাৰ্যাৱলী, শিক্ষকে পাঠৰ আধাৰত চাৰ্ট প্ৰদৰ্শন কৰি ঘটনা প্ৰবাহৰ সময়, স্থান আদিৰ বিষয়ে বৰ্ডত লিখি দি খৰচি মাৰি ছাত্ৰ ছাত্ৰীসকলক বৰ্ণনা কৰিব। ইয়াৰ পিছতে মহান শ্বহীদসকলৰ বিষয়ে অৱগত কৰাব
আৰু মৌখিক প্ৰশ্ন কৰি আৰ্জিত জ্ঞানৰ পৰীক্ষা কৰিব। 1. মণিৰাম দেৱানক কিয় ফাঁচি দিছিল? কনকলতাই কোন থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈছিল? এইখিনিত আছে শিক্ষাৰ্থী কাৰ্যাৱলী। ছাত্ৰ ছাত্ৰীসকলে নিৰীক্ষণ কৰিব আৰু প্ৰয়োজনীয় সমলসমূহ পঢ়ি লিখি ল'ব। এই প্ৰশ্নকেইটাৰ আকৌ ইয়াত উত্তৰ দিবলৈ চেষ্টা কৰিব। মূল্যায়ন: স্বাধীনতা আন্দোলনত অসমৰ স্থিতিৰ বিষয়ে জ্ঞান লাভ কৰিব। ইয়াত আছে শেষত সংক্ষিপ্ত বৰ্ণনা। ছাত্ৰ ছাত্ৰীসকলে আয়ত্ত কৰিব নোৱাৰা বিষয়সমূহ শিক্ষকে পুনৰবাৰ আলোচনা কৰিব। গৃহকাৰ্য: ইয়াৰ পিছত আকৌ গৃহকাৰ্য আহিব। গৃহকাৰ্য: ইয়াৰ পাছত গৃহকাৰ্য হিচাপে কিছুমান লিখিত প্ৰশ্নৰ উত্তৰ ঘৰত কৰিবলৈ দিব। অসমত হোৱা চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা ব্যক্তিগৰাকী কোন আছিল? 2 নম্বৰ, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা। ইয়াত নিদৰ্শন দিছে। মহান শ্বহীদসকলৰ আত্মবলিদানৰ ভাৱধাৰাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰা।